বুজিছেনে? এতিয়া খেতিয়কসকলৰ কাৰণে আমি ট্ৰেক্টৰ দিছো, মহিলাসকলক চলাব পৰা ট্ৰেক্টৰ দি আছো। আমি 100 জন মহিলাক সৰু সৰু ট্ৰেক্টৰ দিলো, যিটো মহিলাই চলাব পাৰে। বিটিচি অঞ্চলত এতিয়া আমি ধৰ্মীয় অনুষ্ঠানবিলাকত 700টা ধৰ্মীয় অনুষ্ঠানবিলাকত ইতিমধ্যে 2 লাখ টকা দিছো। অনাগত দিনত আৰু দিয়া হ'ব। আজি ছাত্ৰ ছাত্ৰীবিলাকক আমি ডাক্তাৰ, ইঞ্জিনিয়াৰ, IAS অফিচাৰ, ডাঙৰ ডাঙৰ অফিচাৰ হ'বৰ কাৰণে চৰকাৰী খৰচত আমি পঢ়াই আছো। এটা সময়ত বড়ো মুছলমান মাইনৰিটি সংঘাত হৈ গ'ল, ইয়াত বহুত আমাৰ ক্ষতি হ'ল। এটা সময়ত আমাৰ জাতিগত সংঘৰ্ষ হ'ল, ধৰ্মৰ নামত ইয়াত একো হোৱা নাই, কিন্তু জাতিগত সংঘৰ্ষ হৈ গ'ল। এই সংঘৰ্ষত বহুত মানুহে কষ্ট পাইছে। যোৱা 17 বছৰত BPFৰ সময়ত হত্যা, হিংসা, বিভিন্ন পৰিৱেশ হৈছে। মানুহ ভয় খোৱা, দাদাগিৰি, মানুহৰ কাম নকৰা এটা পৰিৱেশ হৈছে। আৰু এতিয়া ভাল দিন আহিছে। এই ভাল দিন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতখন আগুৱাই লৈ যাব বিচাৰিছে। আমাৰ অসমখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগুৱাই লৈ যাব বিচাৰিছে। আমি UPPL আৰু BJP লগ লাগি অসমত বিটিআৰত আমি এই অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিবলৈ লৈছো। গতিকে ইয়াত মাইনৰিটি আছে, ৰাজবংশী আছে, বঙালী আছে, সকলো জনগোষ্ঠী আজি পৰিৱৰ্তন যিসকলে বিচাৰে, উন্নয়ন যিসকলে বিচাৰে, শান্তি যিসকলে বিচাৰে, নিৰাপত্তা যিসকল বিচাৰে, আপোনালোকে একত্ৰিত হৈ আগবাঢ়ি আহিব লাগিব। আপোনালোকক ৰেচন কাৰ্ড নাঙলে দিব নোৱাৰে, আপোনালোকক অৰুণোদয় নাঙলে দিব নোৱাৰে, হাগ্ৰামাই দিব নোৱাৰে, না নাঙলে দিব পাৰে। আপোনালোকক গাঁৱে গাঁৱে JJMৰ পানী নাঙলে দিব নোৱাৰে, হাগ্ৰামাই দিব নোৱাৰে। আপোনালোকক গাঁৱে গাঁৱে ৰাস্তা বনাই নাঙলে দিব নোৱাৰে, হাগ্ৰামাই দিব নোৱাৰে। ৰাস্তা বনাই আছে UPPL, BJP, অৰুণোদয় দি আছে, ছাত্ৰ ছাত্ৰীক বিনা পইচাত পঢ়াবলৈ গৈ আছে, সকলো সুবিধা আপোনালোকে পাবলৈ গৈ আছে। কিন্তু আপোনালোকে যদি ফুলত নাঙলত ভোট মাৰে, আপোনালোকৰ ক্ষতি হ'ব। আৰু আমি যিবিলাক সহায় আৰু মৰম আপোনালোকক দিব বিচাৰিছে, এই মৰমটো দিয়াত আমি অলপ দুখ পাম, হয়নে নহয়? আপোনালোকে আমাক মৰম দিব লাগিব, আমি আপোনালোকক সকলো সহায় কৰিব পাৰিম। বুজিছেনে বাইদেউসকল? ল'ৰা ছোৱালী স্কুলত পঢ়ি আছে, সকলো স্কুলত যায়। এতিয়া সকলোকে স্কুলত পঠাব লাগিব, ভালকে পঢ়াব লাগিব, ডাঙৰ মানুহ কৰিব লাগিব, মাটি বাৰীৰ সমস্যাৰ সমাধান কৰিব লাগিব, ধৰ্মীয় অনুষ্ঠানবিলাক ভালকে বনাব লাগিব, আৰু সকলো জাতি জনগোষ্ঠী মিলি বিটিআৰত শান্তিৰে থাকিব লাগিব। গতিকে আপোনালোকে এই পৰিৱেশটো আজি বহুত কষ্টৰ বিনিময়ত পাইছে। এটা সময়ত মাইনৰিটি মানুহবিলাকক ভয়কে থাকিছিলে। এই আনুখুন্দা এৰিয়াত আপোনালোকে খেতি বাতি কৰি বহুত ভালকে আছে। এই অঞ্চলত যদি আৰু অলপ ডেভেলপ কৰিব পৰা যায়, আপোনালোকে বহুত আগবাঢ়ি যাব পাৰিব। গতিকে আনুখুন্দা VCDC আনুখুন্দা অঞ্চলত বহুতখিনি কাম কৰিবলৈ আমি হাতত লৈছো। মই নিৰ্বাচনৰ পিছত আকৌ আনুখুন্দাত আহিম, আপোনালোকৰ নেতাসকলৰ লগত মিটিং কৰিবলৈ, আপোনালোকৰ সেল্ফ হেল্প গ্ৰুপৰ লগত মিটিং কৰিবলৈ। মই ইয়াত দেখিছো কোনোবা বাইদেৱে সেল্ফ হেল্পটো বুজি পোৱা নাই, আত্মসহায় গোটটো কোনোবা বুজি পোৱা নাই। আত্মসহায় গোটত যে ইমান সহায় পাইছে, এই কথাবিলাক বুজি পোৱা নাই। এই কথাবিলাক আপোনালোকে বুজিব লাগিব। আজিৰ দিনটো মাত্ৰ নহয়, অহা 20 বছৰ, 30 বছৰ, 50 বছৰ, 100 বছৰ আপোনাৰ আহি থকা ল'ৰা ছোৱালী ভালকে পঢ়ি পাতি এই অঞ্চলত ভালকে থাকিব লাগিব। যদি থাকিব লাগিলে ইয়াত শান্তি থাকিব লাগিব, নিৰাপত্তা চবে পাব লাগিব, হয়নে নহয়? নিৰাপত্তা চবে পাব লাগিব। আৰু এই শান্তি, এই নিৰাপত্তা হাগ্ৰামা মহিলাৰীয়ে নাঙলে আপোনালোকক আনি দিব নোৱাৰে, এইটো ট্ৰেক্টৰহে আনি দিব পাৰে। বুজিছেনে? সেইকাৰণে আজি কোকৰাঝাৰ লোকসভা সমষ্টিত আমাৰ কেণ্ডিডেট নামটো শুনিছে? কি নাম আমাৰ প্ৰাৰ্থীৰ? আমাৰ MPৰ নাম কি? আমাৰ যে ভোট দিব লাগিব ইয়াৰ নামটো কি? ট্ৰেক্টৰ। এতিয়া ট্ৰেক্টৰটো মনত ৰাখিলে হ'ল। নামটো হৈছে জয়ন্ত বসুমতাৰী। কি নাম? জয়ন্ত বসুমতাৰী। কি নাম? জয়ন্ত বসুমতাৰী। এইটো চবে চাওক, এইফালে আছে জয়ন্ত বসুমতাৰী। তেখেতে চিডলি সমষ্টিৰ আগৰ বিধায়ক আছিলে, আৰু চিডলি সমষ্টিত তেখেতে বহুত ভোট লৈ জয় হৈছিলে যোৱাবাৰ। এই চিডলি সমষ্টিত MLA হিচাপে জয় হ'ল বহুত ভোট লৈ, কিন্তু তেখেতক আজি বিটিআৰ অঞ্চলৰ
সংগঠন ৰাইজে ইয়াক সাংসদ হিচাপে বিচাৰিছে। যোৱাকালিলৈকে প্ৰায় 60টা বিভিন্ন অৰ্গেনাইজেশ্যনে বিভিন্ন দলে আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াক সমৰ্থন জনাইছে। অকল বিজেপি, এজিপি, UPPL নহয়, আৰু 60টা সংগঠনে বিটিআৰ অঞ্চলৰ যিমান সংগঠন আছে, ছাত্ৰ সংগঠন, ধৰ্মীয় অনুষ্ঠান, সামাজিক অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান, চবে তেখেতক সমৰ্থন জনাইছে। গতিকে এই নিৰ্বাচনত জয়ন্ত বসুমতাৰী ডাঙৰীয়াই কমচে কম 3 লাখ বেছি ভোট পাই পেলাই জিকিবলৈ গৈ আছে। BPFৰ কেণ্ডিডেটৰ নাম হ'ল খাম্পা বৰগয়াৰী। আপোনালোকে নাম শুনিছে? খাম্পা বৰগয়াৰী বুলি। যোৱা ইলেকশ্যনত তেখেতে BTC পৰিষদীয় সমষ্টিটোৱে হাৰি গৈছে বেয়াকৈ, আৰু এতিয়া তেখেতে কোনো কাৰণত জিকিব নোৱাৰে। কোনো কাৰণত তেখেতে জিকিব নোৱাৰে। জিকিব পৰা পৰিৱেশে নাই। আগতে হাগ্ৰামা মৰিদাৰীয়ে চাকৰি দিয়াৰ নামত নাঙল পাৰ্টীয়ে হাজাৰ হাজাৰ লাখ লাখ টকা ঘুষ খাইছে। সৰু সৰু চাকৰি হ'লেও ঘুষ খায়। এনে নিদিয়ে চাকৰি। আমাৰ দিনত 6,000তকৈ বেছি চাকৰি পালে 8 আনা পইচাও ঘুষ দিব লগা হোৱা নাই। এনে ফ্ৰী চাকৰি পাইছে। খালি ইণ্টাৰভিউ দিলে হ'ল, লগে লগে চাকৰি পাই যায়। মাষ্টৰৰ চাকৰি হওক, যি চাকৰি হওক। আমাৰ দিনত আজি মানুহবিলাকে শান্তিমতে কাম কাজ কৰি খাব পাৰিছে। শান্তিমতে খেতি বাতি কৰি খাব পাৰিছে। কোনো কিডনাপ কৰা নাই, কোনো হত্যা কৰা নাই, কোনো ঘৰ জ্বলা নাই, কাৰো লগত মাৰামাৰি হোৱা নাই। এইটো হ'ল ভাল পৰিৱেশ, ভাল দিন আহিছে। সেইকাৰণে বাইদেউসকল, দাদাসকল, এই ভাল দিনটো সদায় আমাৰ হাতত ধৰি ৰাখিব লাগিব। আমাৰ হাতত সদায় ৰাখিব লাগিব। আৰু হাতত ৰাখিব লাগিলে কি কৰিব লাগিব? ভোট দিব লাগিব, হয়নে? ক'ত ভোট দিব? একদম জোৰছে কচোন সকলক, ক'ত ভোট দিব? পিছফালেও ক'ত ভোট দিব? ট্ৰেক্টৰত। ট্ৰেক্টৰৰ চবে ভোট দিব লাগিব। ভোট দিয়া দায়িত্ব আপোনালোকৰ। আমাক মৰম দিয়া দায়িত্ব আপোনালোকৰ। বাকী আপোনালোকৰ শান্তি, নিৰাপত্তা ভাল মতে ৰখা দায়িত্বটো আমাৰ। গাঁৱত হস্পিটাল আনিব লাগে, ডক্টৰ আহিব লাগে, গাঁৱত ভাল স্কুল থাকিব লাগে। আমি সব স্কুলবিলাক ভাল কৰি আছো। যোৱা বছৰ 400-500 স্কুল ভাল কৰিলো। এইবাৰ 1200 স্কুল ভাল কৰিম। আৰু যোৱাবাৰ 100 নতুন স্কুল বনাইছো। এইবাৰ 150খন নতুন স্কুল বনাম। আৰু 2024ৰ ভিতৰত যিমানখিনি বৰষুণ পৰা স্কুল আছে, 3 ফুটা স্কুল, এই 3 ফুটা স্কুলবিলাক ভাল কৰিম 2024ৰ পিছত। আৰু এখনো স্কুলত বৰষুণ নপৰিব, সব স্কুল ভাল হৈ যাব। আনুকুন্দা অঞ্চলৰ স্কুলবিলাকো ভাল হৈ যাব। মোক কেতিয়াবা আমাৰ VCDCৰ মানুহবিলাকে, আমাৰ দলৰ মানুহবিলাকে কৈ আছিলে, আনুকুন্দাত এইটো ৰাস্তা লাগে, আনুকুন্দাত এইটো স্কুল বনাব লাগে। এই অঞ্চলৰ কথাবিলাক মোক কৈ আছিলে। মই তেখেতসকলক কথা দিছো যে এই অঞ্চলৰ যিমান স্কুল আছে প্ৰত্যেকটো স্কুলটো ভাল কৰি দিম। কোনো এটা স্কুল বেয়া নাথাকিব। এই অঞ্চলত ক্লাব লাগে, সংঘ লাগে, অডিটৰিয়াম লাগে, মিটিং কৰিবলৈ জাগা লাগে। এই কামবিলাক সব কৰি দিম। এই অঞ্চলত মানুহবিলাক ভালকে যাতে ৰ'দে বৰষুণে বহি ভালকে মিটিং কৰিব পাৰে, ইয়াৰ কাৰণে ভাল এটা অডিটৰিয়াম নিৰ্মাণ কৰি দিম আপোনালোকৰ কাৰণে, যাতে আপোনালোকে বহি মিটিং কৰিব পাৰে। আৰু কিবা ক'ব লাগে? সব বুজি পাইছে? বুজি পাইছে বাইদেউ? ট্ৰেক্টৰ আমাৰ 3 নম্বৰত থাকিব। আমাৰ ওপৰৰ পৰা জয়ন্ত বসুমতাৰী নামটো 3 নম্বৰত থাকিব, আৰু ট্ৰেক্টৰৰ 3 নম্বৰ থাকিব। অহা 7 তাৰিখে আপোনালোকে মনত ৰাখিব যে শান্তি, সম্প্ৰীতি, উন্নয়ন, অৰুণোদয়, ৰেচন কাৰ্ড, সেল্ফ হেল্প গ্ৰুপৰ পইচা আৰু ছোৱালীবিলাকৰ পঢ়িবলৈ পইচা, সব সুবিধাবিলাক আপোনালোকে পাই গ'ল। মাটি বাৰীৰ সমস্যা সমাধান হ'ল, নিৰাপত্তা আপোনালোকে পালে। এই গোটেই কথাটো মনত ৰাখি অহা 7 তাৰিখে ট্ৰেক্টৰৰ ছবিত ভোট দিব লাগিব। ঠিক আছে? সকলোৱে এবাৰ মোৰ লগত কওক, জয়ন্ত বসুমতাৰী জিন্দাবাদ, জয়ন্ত বসুমতাৰী জিন্দাবাদ, জয়ন্ত বসুমতাৰী জিন্দাবাদ। ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক, ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক, ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক। জয়ন্ত বসুমতাৰী জিন্দাবাদ, জয়ন্ত বসুমতাৰী জিন্দাবাদ। ধন্যবাদ। সন্মানীয় ছাৰলৈ আমি আজি আপোনালোকক